Hello everyone. Hi everyone. আজি আমি গুৱাহাটীলৈ আহি থাকোঁতে কামাখ্যা মালিগাঁৱৰ ওচৰতে আমি এইখন শিলালিপি দেখিলোঁ। শিলালিপিখনৰ নাম কি প্ৰিয়ম? দুৱাৰগৰিলা শিলালিপি। শিলালিপিখন আমি পঢ়িবলৈ যত্ন কৰিলোঁ। অসমীয়া লিপিতে লিখা হৈ আছে। এইখন শিলালিপি যিখন পঢ়ি যিমানখিনি গম পালোঁ সেইটো অসমীয়া লিপিত ইয়াত লিখা আছে। ওপৰত চাওক শ্ৰীৰাম লিখা হৈ আছে। এয়া হ'ল শ্ৰীৰাম লিখা হৈ আছে এইখিনিতে ওপৰত একদম ওপৰত। শ্ৰী হৰ গৌৰী এনেকৈ লিখা হৈ আছে। আৰু ইয়াতে আহোম ৰজাজনৰ নাম লিখা হৈ আছে। শ্ৰী এইখন লিখা হৈ আছে শিৱ সিংহ নিপালক নিৰ্দেশত। এইটো আমি ডিটেইলছৰ মতে এইটো দিহিঙীয়া সেনাপতি লিখা আছে। দিহিঙীয়া সেনাপতি বৰফুকন। ত' তেওঁৰ নিৰ্দেশত কিবা এটা কাম কৰা হৈছিলে, কিন্তু ডিটেইলছখিনি গম পোৱা নাই আমি। ডিটেইলছখিনি কি সেইটো মানে পঢ়ি পেলাই ধৰিব পৰা নাই। কিন্তু পটককৈ মানে এই হিষ্ট্ৰিকেল ছাইডটো আমি দুজনে দেখা পালোঁ। একদম নতুনকৈ দেখা পালোঁ আমি। একদম নতুনকৈ। ইমান বছৰ গুৱাহাটীত থাকিছোঁ কিন্তু আমি আজিলৈকে গম নাপাওঁ এনেকুৱা এখন শিলালিপিৰ বিষয়ে। বহুত চুকে কোণে সোমাই আছে মানে। ৰাস্তা কাষতে আছে কিন্তু একদম নজৰত পৰা নাছিলে। আজি পটককৈ আমাৰ নজৰত আহি গ'ল আৰু দেখি পেলাই আমি ভাবিলোঁ আমাৰ ভিউৱাৰ্ছবিলাকৰ লগত শ্বেয়াৰ কৰি দিওঁ। ভাল লাগিব। হিষ্ট্ৰিকেল চাই যদি আপোনালোকৰ ভিতৰত কোনোবাই এই শিলালিপিখনত কি লিখা আছে জানে বা শিলালিপিখনৰ ডিটেইলছখিনি ধৰিব পাৰে, কাইণ্ডলি আমাক জনাবচোন। আমাক ডিটেইলছখিনি জনালে আমি বহুত সুখী হ'ম। এয়া আপোনালোকক সহায়ৰ কাৰণে শিলালিপিখনৰ এটা পূৰা ফুল ভিউ এটা দি দিছোঁ। শিলালিপিখনৰ এটা ফুল ভিউ ভিডিঅ' দি দিছোঁ। কিছুমান কয় এইটো হেৰি হিমাচল, এইটো এনেই উমাচল পাহাৰ বুলি নেটত চাৰ্চ কৰোঁতে পালোঁ। যোনফালে দুৱাৰগৰিলা শিলালিপি আজি প্ৰথমবাৰ দেখিলোঁ প্ৰিয়ম। বহুত ভাল লাগিলে। একদম গুৱাহাটী আহি থাকোঁতে ৰাস্তাতে পটককৈ দেখা পাই গ'লোঁ। বাকী সকলোকে হেপী উইকেণ্ড, হেপী ছানডে। কালি ছানডে।